हेलो फ्रेंड्स आज मैं आपनालोকক एनेकुवा एटा बस्तु देखाबोलै जाम जेतु बस्तु पाहाৰৰ गुफार মাজত আছে। तो ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকক, মজা এটা পাব আৰু শিকিবলগীয়া বস্তু এটা আছে আপোনালোকে দেখা পাব। সেই বস্তুটো গুফাটোৰ ভিতৰত আছে। সো পাহাৰৰ মাজত মই আজি অকলে যাম, খোজকাঢ়ি আহিছোঁ, সেইকাৰণে গাড়ী লৈ অহা নাই, পাহাৰত যাম কাৰণে। সো আপোনালোকে ভিডিওটো শেষলৈ চাই থাকক। আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক আৰু শ্বেয়াৰটো কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগতে আছিল লোকবিশ্বাস মতে তাতে গুফা আছে, শিলৰ তাৰে পাহাৰ চাওক দোস্ত। সো মই যাই আছোঁ খোজকাঢ়ি। তো বেছি দূৰ নাই, অলপমান যাব লাগিব। এইটো পাহাৰৰ এইটো ওপৰৰ ৰাস্তা, এইটো ৰাস্তাৰে উঠি যাব লাগিব। মই ওপৰত খোজকাঢ়ি যাব লাগিব, এইফালেৰে উঠি যাব লাগিব। ৰাস্তাৰে ওপৰত উঠি যাব লাগিব। ৰাস্তাটো চাওক না, কেনে এটা নাজাৰা। এই যে ৰাস্তাৰে যাই থাকিব লাগিব, ৰাস্তাটো ওপৰত যাব লাগিব। এইটো ৰাস্তা, এইটো ওপৰত পাহাৰৰ ওপৰত যোৱা। হয়ে জীবন কটাব নোৱাৰি এপাহ ফুলেৰে মালা গাঁঠিব নোৱাৰি অকলশৰে জীৱন কটাব নোৱাৰি। এই দোস্ত যাইছো পাহাৰৰ ওপৰত, কিনি তো নজাৰা, বিগ নজাৰা। মই নাজানো, এইটো আপ দোস্ত, বহুত ডাঙৰ ডাঙৰ আপ আছে এইটো দোস্ত। দোস্ত আহি ফাইনেলি দোস্ত সেই জেগাখিনি পাই গ'লোঁ। তো আৰু অলপ গ'লে আমি পাই যাম, আপোনালোকক দেখাম। আগতে এইবিলাক জংঘল আছিল, এতিয়া ধুনীয়াকৈ মানে কি জংঘলখিনি চাফা কৰি কেনে এইটো এটা বস্তু এটা বনাইছে। আপোনালোকক দেখাম বাৰু, অলপ ভিতৰলৈ যাওক। তো চাই থাকক, আপোনালোকে ভিডিঅ'টো চাই থাকক, শেষলৈকে চাওক, ধুনীয়া এটা মজা পাব। দোস্ত ভিতৰত যাই আছোঁ। দোস্ত চাওক, ভূত আছে ইয়াতে, কোনো অহা নাই দোস্ত। এতিয়া ইয়াতে কোনো মানুহ নাই দোস্ত। এইটো মন্দিৰ, ইয়াৰ ভিতৰত আমি যাই আছোঁ বাৰু। আমি এতিয়া যাম এইটো মন্দিৰৰ ভিতৰত। আমি নতুনকৈ কাম কৰি আছিলোঁ, এইটো কাম হৈছে বাৰু, এতিয়া অলপ বাকী আছে। এইটো মন্দিৰৰ ভিতৰত আমি যাই আছোঁ। এটাতে গুফা আছে, সেই গুফাটো ধুনীয়া হয়, আপোনালোকক দেখাব চেষ্টা কৰিম, ট্ৰাই কৰিম। চাওক এইটো মন্দিৰ, মই সোমাই আছোঁ ভিতৰত। চাওক এইটো শিলৰ গুফা, এইটো গুফা শিৱ আহিছিলে ইয়াতে। এইটো এটা মজা গুফা হয়। ইয়াতে মেইন মন্দিৰটো আছে। এইফালে চাওক মন্দিৰ, এইটো ভিতৰত এইটো মন্দিৰ। এইটো চাওক, ইয়াৰ ভিতৰত গুফাটো, এইটো ভিতৰত গুফা আছে। এইটো এটা মন্দিৰ, এইটো মন্দিৰৰ গুফা। ইয়াৰ ভিতৰত আৰু ভিতৰত যাব পাৰি, কিন্তু এইফালে বন্ধ হৈছে, মানুহ যাব নোৱাৰে। সেইকাৰণে মানে কি ইয়াতে পূজাটো কৰা হয়। ইয়াত পূজা কৰি কেনে এইফালে নাযায় আৰু মানুহ ভিতৰত যাব নোৱাৰে। ভিতৰত কিন্তু যাব পাৰি। এতিয়া বাঘ চাঘ থাকে, ৰাতি হ'লে ইয়াতে বাঘ আহে, কিবা আহে। এইফালে এনেকুৱা, এইটো চাৰি এইফালে এনেকুৱা। তো ভিডিঅ'টো এইফালে এনেকুৱা আৰু মানুহ চানুহ নাহে বেছি। তো চৰকাৰে এতিয়া কাম কৰি আছে, কামটো হৈছে যিহেতু এতিয়া মানুহ আহিব। চ' আপোনালোকক চাৰিওফালটো এবাৰ দেখাই দিছোঁ। চাওক মন্দিৰৰ চাৰিওফাল ধুনীয়া বনাইছে, এইবিলাক চাফা কৰিছে মজাকৈ, বিল্ডিং বনাইছে, চব কৰিছে আৰু। তো এইফালে চাওক পাহাৰৰ মাজত, এইটো মানুহ সেইকাৰণে নাহে। দোস্ত এইটো গণেশৰ মূৰ্তি, এইটো কাটি বনাইছে গণেশৰ মূৰ্তি শিলত কাটি কেনে বনাইছে। চাওক আপোনালোকে, ধুনীয়া এইটো গণেশৰ মূৰ্তি বনাইছে। তাতে কোল নাই কাৰণে সেইটো কুঁৱা বনাই থৈছে। তো এই যে কাম চলাইছে, এইটো মিস্ত্ৰী থকা ঘৰ। আপোনালোকক দেখাম, ধুনীয়াকৈ চৰকাৰে কাম চলাইছে, এইবিলাক বনাইছে, মজা বনাইছে। এইফালে ওপৰত যাব পাৰি আৰু
এইখন চাওক, এইখন আপোনালোকে যদি মন্দিৰটো বিচাৰি মতলব যদি আপোনালোক মদন কামদেৱৰ পৰা আহে তেনেহ'লে এইটো ৰাস্তাৰে আহিলে আপোনালোক মন্দিৰটো পাই যাব। এইটো মদন কামদেৱৰ পৰা চিধা এইফালে ফৰেষ্ট গেটৰ কাষেৰে পাহাৰৰ কাষে কাষে এইটো ৰাস্তাৰে আপোনালোকে আহি কেনে শিৱ মন্দিৰটো পাব। ইয়াতে শিৱৰাত্ৰিৰ দিনা পূজা হয়। বেলেগ দিনত মানে মানুহ বেছি নাহে, ইয়াতে গম নাপায় মানুহ এইটো যে মন্দিৰ আছে। সেইকাৰণে মই এবাৰ আপোনালোকক দেখাই দিলোঁ। যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে চাই লওক মন্দিৰটো। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে মই আপোনালোকক আৰু ভাল ভাল ভিডিঅ' দেখাবৰ কাৰণে চেষ্টা কৰিম। চ' এইটো মোৰ চেনেল, নতুন চেনেল হয়। যদি আপোনালোকে সহায় কৰে তেনেহ'লে মই আগলৈ আৰু ভাল ভাল ভিডিঅ' বনাম। তো আপোনালোকে আজিৰ ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।